हेलो एवरीवन की खबर আপোনালোকৰ ভালনে আশা কৰো সকলোৰে ভাল মোৰটো ভালে আপোনালোকক পুনৰ স্বাগতম কৰিছো মোৰ এটি নতুন ভিডিঅলৈ তো বলক ভিডিঅটি আৰম্ভ কৰো ভিডিঅটি শেষলৈকে চাই থাকিব বুলি আশা কৰিছো যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক আজিৰ দিনটো আৰম্ভ কৰো আমার কোমর বেদনা কাজ করতেছে মোৰ হাতটো জ্বলি মানে গৰম ভাব লাগি দেখিছে অৱস্থা নাইকিয়া হৈ গৈছে এখেত কৈছো যে নিজে ভাতখিনি বাঢ়ি খুৱাই এটলিষ্ট আজিতো পাৰিব সেইটো নোৱাৰে মানে মই এনেকুৱা হাতে কেনেকৈ দিম এনেকুৱা মানে নিষ্ঠুৰ পানী হ'ব নালাগে মানুহ ইমান অত্যাচাৰ কৰিব নালাগে মানুহক দেখিছে আৰু এইপিনে ৰদ আছে ৰদ আছে দেখাও নাপায় এখেতক চাওক এখেতৰ অৱস্থা এখেতে গোৱা যাব যি এক্সাইটেড মোক এৰি কেনে যাব কামৰ ক্ষেত্ৰত যাব বাৰু কেতিয়া যাবা পৰহিলৈ আৰু কেতিয়া আহিবা বাবা মোক কেলে নিনিয়া মোকো নিয়া মোৰোতো যাব মন যায় দেখিছেনে গোৱা যাব আৰু মোক নিনিয়ে খং উঠছে মোৰ তোমাৰ ওপৰত নেক্সট টাইম নিব লাগিব কিন্তু এদিন নহয় মোক এদিন নিব লাগিব কিন্তু এই লেভেল এই বছৰতে নিব নিজে যাই কেনে আহিব কিমান ভাগ্য তোমাৰ আৰু ঘৰৰ অৱস্থা চাওক এগালমান কাপোৰ থোৱা হৈছিলে সেই সোপা চব টেবুলৰ ওচৰত দম খাইছে একো মই চিডিল কৰাই নাই তেখেতক ভাত দিমগৈ মই এতিয়া ৰান্ধি দিয়া যদি ভাত বাঢ়ি খুৱাব লাগে ভালকৈ চুলি নাই দিনক দিনে তাকলো হৈ হৈ গৈ আছোঁ হেমা এইফালে এখেতে আহিছে আজি নিজে পুচ বনাব মই আঙুলিটো অলপমান দুখ পাই আছিলোঁ যে সেইটো কাৰণে তেখেতেই বনাবলৈ ল'লে আৰু বহুত চেষ্টাৰ ফলত কি হ'ব এখেতে বনাইছে আজি নাম আৰু কমোৱা নাযায় পুৰা কমত আছে বিলাও তোমাৰ আইডিয়া তুমি বেছি লবণ খোৱা নেকি একটু আমি দিলে অলপমান ওপৰত নিমখখিনি ছিটিয়াই দিয়া ভাগ জানে তিখা মারি কি লাগি যায় কি ভাগ থাক ক'ত যাম মই ক'ত যাম सांसों में तेरी सरगम है अब रात दिन বাচন গাল চোৱা ইছ ৰাম ইমান গাল আছে ধুব কাৰণে बेचैनियों में पाएगा दिल रख গোৱা আকৌ গোৱা আৰে মানুহবোৰে পচন্দ কৰিব তোমাক তেতিয়া না লাগে না পছন্দ করি কি ঠিক তুমিও ছিংগাৰৰ পদ্ধতিতে যাব পাৰা এটা দেখো এটা চলে যাবে পড়ে তুমি গাইজ এতিয়া আমি ভাত পানী খাই কেনে আহিলোঁ বাজি আছে 4টা আজি মানে বহুতে বেছি দেৰি হ'ল মানুহে 4টা বজাত চাহ খাই আমি খাইছোঁ ভাত উল্টা মানুহ আৰু মোৰ বহুত বেছি খং উঠি আছে এতিয়া কাৰণ এখেতে ঘৰত আহিছে সোনকালে অলপতো গুৰুত্ব দিব লাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এনি টাইম 24 ঘণ্টা এই মোবাইলটোত বিজি হৈ থাকিব নেকি এনেকাই বিজি হৈ থাকিব উঠা বিছনাটো অলপমান ঠিক কৰি দিওঁ ক'ত খাই আছে তোৰ মই ৰাতিপুৱা পাৰিছিলোঁ এনে আৰু খেদালি দিলে উঠা এতিয়া মুখেদি কেমেৰাটো অন কৰাৰ কাৰণে একো নোলায় এনেকৈ এবাৰ শান্তিমতি থাকিব দিয়া যোৱা শান্তিৰ ওচৰত কোন শান্তি আছে শান্তি লাগে শান্তি আৰু যদি তোমাক শান্তি নিদিয়ে তো এখেত নাই এতিয়া আকৌ অফিচলৈ ওলাই গ'ল কিবা ইম্পৰ্টেণ্ট কাম আছিলে এইটো কাৰণে ফোন কৰিলোঁ অফিচৰ পৰা তেখেত গ'ল এতিয়া মই কাপোৰখিনি ঠিক কৰি লওঁ যিহেতু মানে ইমান সোপা কাপোৰ আছিলে মই ঠিকেই কৰা নাছিলোঁ কাপোৰবোৰ মানে গৰম মানে কেনেকুৱা গৰম দিছে একো কৰিবৰ কাৰণে মন নকৰে আৰু গৰমত একো খাবও ইচ্ছা নকৰে সেইটো কাৰণে কিনো খাম মানে ভাল নালাগে একো খাবৰ কাৰণে ভাল নালাগে দিনবোৰ কেনেদৰে পাৰ হয় ইমান গৰম গমেই নাপায় তো মই আজি পানী ভাতকে খালোঁ আৰু গৰম দিনত পানী ভাত খাই কিনে বেছি মানে আৰাম লাগে বেলেগ বস্তু খোৱাতকৈ মই সেইটোৱে ভাবোঁ আৰু পানী ভাতখিনি বেছি ভাল লাগে খাই কেনে তো কাপোৰখিনি সামৰি লওঁ মই এতিয়া তো
তো কাপোৰ সামৰি কেনে হৈ গ'ল এতিয়া অকলে অকলে বহি বহি মই বৰিং হৈ গৈছিলোঁ সেয়ে ভাবিলোঁ বহুত দিন হৈছিল মই নেল পলিচ লগোৱাই নাছিলোঁ তো ভাবিলোঁ নেল পলিচ লগাই লওঁ মোৰ তাত অকল ৰেড কালাৰটো আছিলে মানে বিয়াৰ টাইমত লোৱা ভাল হৈ আছে ৰেডটোকে লগালোঁ আৰু বেলেগ কালাৰ নাই কিনো কৰিম ৰঙা ৰঙা ভাল পায় বাৰু ঘৰৰ সকলোৱে ৰঙাই ভাল পায় মোৰো ভাল লাগে আপোনালোকৰ ভাল লাগেনে বাৰু ৰঙা কালাৰটো আৰু অকলে অকলে বহি কেনে মই এতিয়া বৰিং হৈ গৈছোঁ কাৰণ এতিয়া মানে আমি ভাত পানী খাই সকলোৱে নিজৰ নিজৰ ৰুমত থাকে আৰু এইখিনি সময় সকলো শুই আছে মোৰতো টোপনি নাহে কিনো কৰিম আৰু ইমান ধুনীয়াকৈ বতাহ দি আছে মানে ভাল লাগে বহি কেনে ভাল লাগে শুবতো নোৱাৰি ইমান গৰমত কি ধুনীয়া বতাহ দি আছে বতাহ প্ৰাকৃতিক বতাহ আৰু অলপমান বৰষুণো মানে একদম খিচখিচকৈ দিছে অলপমান বৰষুণ মানে ইমান ধুনীয়া বতাহ দিছে শান্তি পলাই গৈছে মনটো মোৰ খিৰিকীৰ পৰা দেখা যোৱা ভিউখিনি চাওক কি ধুনীয়া লাগিছে ন মানে নীলা মানে ইমান ধুনীয়া লাগিছে বতাহবোৰ বহুত জোৰেৰে বলিছে কিন্তু এনেকৈ ইমান ভালকৈ দেখা পোৱা নাযায় মানে বুজি পোৱা নাযায় বস্তুটো কিন্তু বহুত বতাহ এনেকৈ লাগিছে বৰষুণ আহিব আৰু এইফালে চাওক বৌ আৰু ডাঙৰ ভতিজাটো মানে বৰ ডাঙৰ ল'ৰাটোৱে ৰিলচ বনাই আছে মোৰ এহেঁতৰ এক্টিং দেখি মানে হাঁহি উঠি গৈছে ময়ো কৰিছোঁ দুটামান মানে ইভিনিং টাইমখিনিত এনেকৈ আৰু নমুনা কৰি থাকোঁ আমি তাৰ বাহিৰে আৰু একো উপায় নাই এক্টিং চাওকচোন মোবাইলটোৱে পৰিব সৰু ল'ৰাটো আহি কেনে মোবাইলে পেলাই দিছে তো এতিয়া হৈছে গধূলি উঠিলোঁ মই টোপনিটো নাহিলে এনেই মোবাইলটো চালি আছিলোঁ তো মা এতিয়া পূজা দি আছে আৰু মই বনাম এতিয়া চাহ কাৰণ গধূলি আৰু একাপ চাহ খাই ল'ব কেনেকুৱা লাগে খালি মোবাইলটো অন কৰিলে নটিফিকেশ্যন আহি যায় তো চাহখিনি বনাই অলপ কৰি আছোঁ সেই গাইজ আজি হ'ল নেক্সট ডে আৰু মই যোৱাকালি ভিডিঅ'টো শেষ নকৰিলোঁ কাৰণ ৰাতি চাহ পানী খোৱাৰ পিছৰ পৰাই মোৰ গাটো মানে ভাল লগা নাছিলে মাথাটো ঘূৰাই আছিলে সেইটো কাৰণে মই আৰু ভিডিঅ' শ্বুট নকৰিলোঁ ভাবিছোঁ আজি শেষ কৰি দিওঁ ভিডিঅ'টোত আজি বিশেষ একো নকওঁ মোৰ এজনী ভণ্টি আছে স্নিগ্ধা শিখা নাথ তাই মোক বহুত কমেণ্ট কৰি থাকে ভাল লাগে হাই স্নিগ্ধা কি খবৰ তোমাৰ ভালনে আৰু তোমাক মই এটা নতুন নাম দিছোঁ টিকলি যদি তোমাৰ টিকলি নামটো ভাল লাগে তেনেহ'লে ক'বা আৰু যদি ভাল নালাগে তেনেহ'লে কৈ দিবা মই কি মাতিব লাগে কিন্তু মই তোমাক শিখা নাথ বুলি নামাতো আৰু তাই বহুত ভালো কমেণ্ট কৰে তাইৰো এটা সৰু চেনেল আছে তো আপোনালোকে মই তাইকো চাব তাই ডান্সৰ ভিডিঅ' কৰে বিশেষ সেনেকুৱা একো নকৰে সৰুকৈ আৰু বেছি ডাঙৰো নহয় তো ছাপোৰ্ট কৰিব তাইকো আৰু মোকো ছাপোৰ্ট কৰিব আজিকালি মোৰ মানে কিবা হৈছে একেবাৰে ভিউ নাযায় তো সকলোৱে মোৰ চেনেলটো চাব ভাল লাগিলেও ক'ব আৰু নালাগিলেও ক'ব ছাবস্ক্ৰাইব কৰিব যাতে মই আগবাঢ়ি কেনে যাব পাৰোঁ তো আজিৰ ব্লগটো ভাবিছোঁ ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই